student, welcome to my channel SM Tutorial Home. মই তোমালোকক কেইটামান খুব দৰকাৰী ইম্পৰ্টেন্ট কোৱেশ্চন দিব খুজিছো শৰ্ট টাইপৰ বস্তু আহি থকা মেট্ৰিক পৰীক্ষাত কেনেদৰে হ'ব সেই বিষয় কেইটামান প্ৰশ্ন মই তোমালোকৰ আগত দাঙি ধৰিব খুজিছো তোমালোকে এই বস্তুখিনি অলপ ভালদৰে চাবা ইয়াৰ আগত তোমালোকে এটা কাম কৰিবা মই যোৱাকালিৰ ভিডিঅ'ত মই তোমালোকক এছে দিছিলো তো তোমাৰ প্ৰিয় সাহিত্যিক তো তোমালোকে এটা কাম কৰিব পাৰা তোমাৰ সাহিত্যিকখন এনে এবাৰ চাই যাবা কিন্তু তোমাৰ প্ৰিয় সাহিত্যিকৰ ঠাইত তোমালোকে যদি চোৱা কিখন নাচালি হ'ব কাৰণ এইবাৰ আমাৰ মেট্ৰিক পৰীক্ষা হৈ আছে 2021 ৰ পেপাৰখন দি আছে 2022 ত ফ্ৰেছ পেপাৰ হোৱা নাই তো হেতু কাৰণে তোমালোকে তোমাৰ প্ৰিয় সাহিত্যিকৰ ঠাইত তোমালোকে চাই লবা পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এই এছেখন চালে তোমালোকৰ বেছি লাভ হ'ব কাৰণ তোমাৰ প্ৰিয় সাহিত্যিক 2020 ত ইতিমধ্যে দি দিছিলে তো সেই কাৰণে তোমালোকে তোমাৰ প্ৰিয় সাহিত্যিক নাচাই পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এই এছেখন তোমালোকে ভালদৰে চাবা আহা আৰু কেইটামান মই দৰকাৰী প্ৰশ্ন তোমালোকক দি আহিছো ইয়াত চাবা আমাৰ ক্ৰছ সেকশনৰ পৰা গল্প খণ্ডৰ পৰা শৰ্ট কোৱেশ্চন 4-5টা মান আহে তো 3-4টা বা 5টা মান 3টা-4টা থাকিবই তো এই শর্ট প্রশ্নের কারণে তোমালোকক কেইটামান মোস্ট রানিং কোয়েশ্চন যিকোনো পরীক্ষাতে রানিং মারা কোয়েশ্চন মই কেইটামান তোমালোকক উত্তর সহকারে কৈ দিছো অলপ চাই লোৱা নাম্বার 1 ফ্রম ভলগা টু গঙ্গা কাৰ ৰচনা এনেদৰে সুধিব পাৰে বা মধ্য এছিয়া কা ইতিহাস কাৰ ৰচনা অৰ্থাৎ ফ্রম ভলগা টু গঙ্গা মধ্য এছিয়া কা ইতিহাস এই দুখন গ্ৰন্থৰে লিখক কোন উত্তৰটো এটাই হ'ব রাহুল সংস্কৃতিয়ান তো তোমালোকৰ ফ্রম ভলগা টু গঙ্গাৰ এনসাৰৰ ৰাহুল সংস্কৃতিয়ান হল মধ্য এছিয়া কা ইতিহাসৰ ৰচনাও উত্তৰটো ৰাহুল সংস্কৃতিয়ান হল কোৱেশ্চন নম্বৰ 2 পণ্ডিত ৰাহুল সংস্কৃতিয়ানে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল উত্তৰ মধ্য এছিয়া কা ইতিহাস গ্ৰন্থৰ বাবে Number 3, growth of the Assamese language, গ্ৰন্থখনৰ ৰচক কোন উত্তৰ হৈছে ডিম্বেশ্বৰ নেওগ Number 4, দেম দেউকা কি দেম দেউকা হল উত্তৰটো চাবা দেম দেউকা হল জেকা ঠাইত হোৱা এবিধ ৰখাল বিজলুৱা ক্ষুদ্ৰ গছ Number 5, অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি গ্ৰন্থখনৰ ৰচক কোন উত্তৰটো হৈছে ডিম্বেশ্বৰ নেওগ ৰ'দ নপৰা Number 6 রোদ নপরা চেঁচা আৰু জেকা ঠাই কি বলে উত্তৰ চেচুক বলে Number 7 ইন্টাৰনেটৰ তিতা মিঠা পাত্ৰীৰ লেখক কোন উত্তৰ হৈছে প্ৰণয় দত্ত তোমালোকে যিমান কেইটা আমাৰ প্ৰোজ বা পত্ৰী আছে প্ৰত্যেকৰে ৰাইটাৰৰ নাম চোৱাটো অনিবাৰ্য গতিকে তোমালোকে পাৰিলে গোটেই কেইটা ৰাইটাৰৰ নামবিলাক চাই ল'বা পয়েম হওক ইয়া প্ৰোজে হওক বা পত্ৰীয়ে হওক গোটেই কেইটাৰে চাই ল'বা Number 8 ইন্টাৰনেট কি ইন্টারনেট হয়েছে কম্পিউটার নেটওয়ার্কের বিশ্বব্যাপী এক ব্যবস্থা Number 9 ভারতের দ্বিতীয়গৰাকী রাষ্ট্রপতি কোন ডক্টর সর্বপল্লী রাধাকৃষ্ণন Number 10 ভাইরাসের সম্পূর্ণ রূপ কি ভিজুয়াল ইনফরমেশন রিসোর্স আন্ডার সাইজ তো এই 10টা কোয়েশ্চন শর্ট কোয়েশ্চন তোমালোকে অলপ ভালদৰে চাবা এই 10টাৰ ভিতৰত প্ৰায় কোয়েশ্চনেই মানে পৰীক্ষাত শর্ট টাইপৰ কোয়েশ্চন এইকেইটাৰ ভিতৰতে ৰানিং মাৰি থাকে তো মই আশা কৰিছোঁ তোমালোকে এইকেইটা অলপ ভালদৰে চাবা তাৰপিছত ইয়াত চোৱা সমাৰ্থ শব্দ পৰীক্ষাত আহিব সমাৰ্থ শব্দ আহিব বিপৰীত শব্দ আহিব তাৰপিছত সমাস আহিব এটা শব্দত প্ৰকাশ কৰা আহিব মেক সেন্টেন্স আহিব গ্ৰামাৰ বহুত লাগে তো মই সমাৰ্থ শব্দ কেইটামান দৰকাৰী সমাৰ্থক পৰীক্ষাত ৰানিং মাৰা সমাৰ্থ শব্দ মই দি দিছোঁ পৃথিৱী ধৰা ধৰিত্ৰী ধৰণী এতিয়া তোমাৰ ধৰা দিলেও এনসাৰ পৃথিৱী হ'ব ধৰিত্ৰী দিলেও এনসাৰ পৃথিৱী হ'ব তো গতিকে পৃথিৱীৰ সমাৰ্থক শব্দ গোটেইকেইটা জানিলে তোমালোকৰ ভাল মেঘ ডাৱৰ স্বামী পতি কুসুম ফুল পুষ্প তৰংগ ঢৌ অগ্নি জুই ৰাতি নিশা ৰজনী নদী নৈ তটিনী তৰংগিনী চকু নয়ন আকাশ গগন সমীৰ বতাহ বায়ু পৱন গছ বৃক্ষ হৃদয় অন্তৰ হাত হস্ত বেথা দুখ পদুম পদ্ম পংকজ ঘাঁ বন বননি নিপুণ পাৰ্গত সূৰ্য বেলি অতিথি আলহী আধুনিক ৰূপ লিখা এইকেইটা বস্তু মই তোমালোকক দিছোঁ আমাৰ যে প্ৰাচীন সাহিত্য চয়ন আছে ক শাখাৰ পৰা তোমালোকৰ এইটো আমাৰ প্ৰাচীন মানে ব্ৰজবলী ভাষাৰ যে লেচন আছে কানাল চাতুৰী আছে প্ৰাচীন ভাৰতীয় শিক্ষা আছে
তাত তোমালোকক এতে শব্দৰ অৰ্থ হিচাপে দিব পাৰে আধুনিক ৰূপ লিখা বুলি দিব পাৰে দুটা কম্পালসাৰি আহে একেটা শব্দৰ অৰ্থ খুব ইম্পৰ্টেন্ট হয় একেটা চাই ল'বা আধুনিক ৰূপ বা শব্দৰ অৰ্থ হুমৰন্তে ফুৰি বিগুটিয়া ঠাট্টা কৰি তাচম্বা বিগুটিয়া মানে ঠাট্টা কৰা তাচম্বা তেওঁলোকক চৌপৰ চাৰি প্ৰহৰ ৰজনী ৰাতি হাৰলি অতি মৰমৰ তেজী ত্যাগ কৰি তো এইখিনি বস্তু অলপ চাবা মোটামুটি এইখিনি প্ৰায় ৰানিং কোৱেশ্চন হয় তো বিশেষ নাই যিবিলাকে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ মোৰ বিনম্ৰ অনুৰোধ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক যাতে উৎসাহিত কৰে আৰু তোমালোকৰ আহি থকা পৰীক্ষাত যাতে মই মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিব পাৰোঁ তাৰেই কামনা কৰি তোমালোকৰ চলি থকা পৰীক্ষা সুখ্যাতিৰে তোমালোকে সকলোৱে ভাল নম্বৰ পোৱাৰ কামনাৰে আজিলৈ ইমানতে সামৰি মাৰিম